আকৌ জুবিন দায়ে লিখিছিলে, সুৰ কৰিছিলে, কথা তেওঁৰ আছিলে আৰু সংগীত তেওঁৰ আছিলে। 2015 বৰ্ষত গানটো ৰিলিজ হৈছিলে আৰু জুবিন দায়ে মোক গিফ্ট কৰিছিলে সেই গানটো। আৰু সেই গানটোৱে অসমৰ ৰাইজৰ পৰা মোক বহুত মৰম দিলে আৰু এটা পৰিচয় দিলে। গানটোৰ নাম হৈছে জুনুকা। আপোনালোকৰ হয়তো কোনোবাই শুনিছে সেই গানটো, কোনোবাই হয়তো শুনা নাই। খুব মৰম লগা এটা গান, প্ৰেমৰ গান, সেইটো গান গাবলৈ ওলাইছোঁ। এইটো গান গালে আচলতে চব লাইটবোৰ বন্ধ হৈ থাকিব লাগে আৰু খালি মোবাইলৰ ফ্লেছ লাইটবোৰ জ্বলি থাকিব লাগে। আমি কৰিব পাৰোঁ নেকি সেইটো? এই লাইটখিনি চব বন্ধ কৰি দিয়ক আৰু আমি অকল ফ্লেছ লাইটবোৰ জ্বলাই দিওঁ। পাৰোঁনে? কাৰ আছে মোবাইলৰ ফ্লেছ লাইট? মোৰ মোবাইলটো ক'ত? ফ্লেছ লাইটটো কাৰ আছে? ফোনত? মোৰ মোৰটো জ্বলাওক। জ্বলিছেনে? এইটো লাইট বন্ধ কৰি দিব পাৰি নেকি? এইখিনি লাইটৰ মানুহ কোন আছে? এইটো বন্ধ কৰি দিব পাৰিছে? বন্ধ কৰি দিয়ক। বঢ়িয়া, চব লাইটবোৰ একেলগে। বঢ়িয়া। কিমান ধুনীয়া লাগিছে।
মাছ থেংক ইউ ছ' মাছ ইমান ধুনীয়াকৈ যে চবে সহযোগ কৰিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ